friends, welcome back to my channel. So আজি বাণিজ্য মহাবিদ্যালয় 50 বৰ্ষ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সোণালী জয়ন্তী উদযাপন কৰা হৈছে য'ত আমাৰ গোলাঘাট জাতীয় মহাবিদ্যালয়কে ধৰি সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীক শোভাযাত্ৰাৰ বাবে অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ দিয়া হৈছে আৰু আজি আমি যাম শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম ভিডিঅ'টো শেষলৈকে চাই যাওক যাতে আমি কি কৰোঁ আৰু কি হয় শোভাযাত্ৰাত সকলোবোৰ দেখাই যাম মই তো ভিডিঅ'টো ষ্টাৰ্ট কৰা যায় পাপা শুয়ে আছে 8টা বজাই নাই পিছে মই সোনকালে ওলালোঁ আৰু মোৰ জাকৈখালৈ বাহিৰত থৈ দিয়া আছে কাৰণ মই মাছ ধৰা ছোৱালী হৈছোঁ চ' যাবলৈ ওলালোঁ এতিয়া কলেজত গৈ মই ভিডিঅ' বনাম আপোনাৰ ৰূপালী জয়ন্তী সকলোবোৰ ল'ৰা ছোৱালী পালেহি আৰু আমি অলপ টাইমৰ পিছতে ৰেলীত যাম মোৰ পাৰ্টনাৰজনীও আহিলে তাইক দেখুৱাম পাৰ্টনাৰজনী আৰু এই আহিলে আৰু এজনী আহিবলৈ আছে বাকী তাই আহিব অলপ দেৰি পিছত আৰু আমি যাম Golaghat Banik Mahavidyalaya Sonali Jayantী এইখন তো কাছি সব মই লম তই দোকানৰ কাছে না আমি চলি দি ইয়া লেকচন ওই পিছলে যা ৰিল পিছলে আহিছিলোঁ পিছে 8টাতে কিন্তু ইয়াত 9টা 9:30 বাজি গ'ল আৰু আমি সকলোবোৰ ৰৈ আছোঁ আৰু অলপ টাইমৰ পিছতে চাগে যাব সকলোবোৰ শোভাযাত্ৰাত আৰু অলপ টাইম ৰখিব লাগিব আজি বিয়া নহয় বিয়া কইনা হকে এইটাই গলিবো তেজ খোৱা গীতা এইকেইটা পুৰতে লাগি থাক তহঁতে মৰা পিছতো শান্তি নিদিলি তহঁতে শান্তিকে বহিছিলোঁ তাৰ পিছতো শোভাযাত্ৰা আধালৈকে আমাক বৰষুণে পালে আৰু যাম কেনেকৈ যাম মানে ভাবিয়ে পোৱা নাই এতিয়া বৰষুণ এৰিলেহে আকৌ ষ্টাৰ্ট হ'ব মানে শোভাযাত্ৰা বৰষুণৰ কাৰণে মানে মই ভিডিঅ'টো সম্পূৰ্ণৰূপে বনাবই নোৱাৰিলোঁ আমাৰ শোভাযাত্ৰা ইয়াতে শেষ হ'ল আৰু আমি এতিয়া বাণিজ্য মহাবিদ্যালয়ৰ ফিল্ডত আছোঁ আৰু ইয়াতে আমাক এতিয়া খাবলৈ ভোজন দিব মধ্যাহ্ন ভোজন
বাৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেকটো দলকে মহাবিদ্যালয়ৰ হৈ পেলাই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উপস্থিতি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ মহাবিদ্যালয়লৈ পুনৰ আদৰণি জনাইছোঁ। আদৰণি জনাইছোঁ আমাৰ যিসকল আমাৰ ইয়াত সহযোগিতা কৰি সকলোকে আদৰণি জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।